কবিতাৰ শিৰোনামা শিক্ষক। মাক দেউতাকে লালন পালন কৰা প্ৰতিটো সন্তানক যোগ্য কৰে শিক্ষকে। নিজে জ্বলি মমবাতিৰ দৰে ছাত্ৰক পোহৰ দিয়ে শিক্ষকে। ছাত্ৰই নোৱাৰা বা নুবুজা কথা বুজাই দিবলৈ 100 বাৰ দায়বদ্ধ থাকে শিক্ষকে। ছাত্ৰৰ উন্নতি আৰু অনুপ্ৰেৰণাৰ থল এই শিক্ষকসকল। ছাত্ৰৰ লাঞ্ছনা অপমান আৰু অসন্মানো নীৰৱে সহ্য কৰে এই শিক্ষকে। ছাত্ৰৰ সাফল্যত আনন্দ আৰু ছাত্ৰৰ বিফলতাত দুখবোধ কৰে এই শিক্ষকে। ছাত্ৰক অধ্যৱসায়েৰে জীৱনৰ বাট দেখুৱাবলৈ সকলো সময়তে সষ্টম এই শিক্ষকে। জাতি ধৰ্ম ভাষাৰ প্ৰাচীৰ ভাঙি ছাত্ৰক অমূল্য জ্ঞানৰ কৰণী ভৰাই দিয়ে এই শিক্ষকে। নমস্কাৰ শিক্ষকবৃন্দ, যাৰ পদযুগলৰ আশীৰ্বাদ পাই আমি লভিম উচ্চ শিখৰ। এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সকলো শিক্ষকলৈ মই জনালোঁ সশস্ত্ৰ প্ৰণাম। জয়তু